गरेसर फरायसालिमानि 11 थाखो बर' बिजोंनि फोरोंथाइ बेखेवनाय हाबाफारिया सानसेनि हाबाफारि लानानै गाजा गोमजायै जानानै थांबाय। दिनै गरेसर फरायसालिमायाव 11 थाखो बर' बिजोंखौ बेखेवनाय हाबाफारि लादों गरेसर गुदि बर' थुनलाइ आफाद आरो गरेसर डक्टर दुलाराय बर' फरायसा आफादनि बानजायनायाव। थिग बे लेखायैनो दिनै गरेसर फरायसालिमायाव थाखो 11खौ बर' रावजों फरायनो मोननायखौ दिनैनिफ्राय बेखेवनानै होनाय जायो। गरेसर बर' गुदि थुनलाइ आफादनि आफादगिरि चन्दिचरन बसुमतारीनि आफाद सामलायनायाव दिनै सानसेनि हाबाफारि लानानै गाजा गोमजायै जानानै थाङो। बे हाबाफारिखौ बेखेवनानै होयो गरेसर फरायसालिमानि गोरायुं प्रमद मिथि बिथाङा। फोरोंथाइ बेखेवनाय हाबाफारियाव गाहाय आलासि महरै बाहागो लायो बर' थुनलाइ आफादनि नेहाथारि बिनय कुमार नार्जारी बिथाङा। बिबुंथिगिरि महरै बाहागो लायो तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनि आफादगिरि बानेश्वर बसुमतारी। माननि आलासि महरै बाहागो लायो गरेसर फरायसालिमानि सामलाय आफादनि आफादगिरि मैधर बर'जों लोगोसे गरेसर फरायसालिमानि बर' बिफाननि गरेसर फरायसालिमानि बर' बिफाननि बिबुंगोरा एबा गरेसर फरायसालिमानि लोगो गोरायुं उमेश बर'जों गरेसर गुदि बर' थुनलाइ आफादनि आफादगिरि आरो गाहाय नेहाथारिजों लोगोसे गरेसर डक्टर दुलाराय बर' फरायसा आफादनि आफादगिरि नेहाथारि बिथांमोनजों लोगोसे बायदि बायदि बिबानाव थानाय बिबानगिरि बिथांमोना बे हाबाफारियाव बाहागो लायो। बेनि अनगायैबो गरेसर फरायसालिमानि बिबुंगोरा बिथांमोनजों लोगोसे फरायसा फरायसुलि बिथांमोना बे हाबाफारियाव बाहागो लायो। হয় আজিৰ দিনটো गरेसर মহাবিদ্যালয়ৰ কাৰণে মানে শুভ দিন বুলি ক'ব লাগিব বা বড়ো জাতিৰ কাৰণে বা বড়ো ষ্টুডেণ্টৰ কাৰণে এইটো শুভ দিন বুলি ক'ব লাগিব বা হিষ্টৰিক ডে বুলি হিচাপে আমি ক'ব লাগিব। কাৰণ আজি गरेसर মহাবিদ্যালয়ত যি আমাৰ মানে 11 ক্লাছৰ যি বড়ো মিডিয়ামৰ মানে ক্লাছ ষ্টাৰ্ট কৰাৰ কাৰণে আজি আমি যেহেতু गरेसर আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু गरेसर প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ যি মানে সহযোগত আজি गरेसर মহাবিদ্যালয়ত আমাৰ যি বহুত বছৰৰ পৰা আমি আন্দোলন কৰি পেলাই যেহেতু আমাক এটা মানে ভাষা বা এটা জাতি জীয়াই থাকিব লাগিলে নিজৰ ভাষাত যি পঢ়িব পাব লাগে এই কথাটো আমি বহুত বছৰৰ পৰা কৈ আহি আছিলোঁ নিখিল বড়ো ছাত্ৰ সন্থা বা বড়ো সাহিত্য সভা। এই মৰ্মে আজি गरेसर মহাবিদ্যালয়ত আমি ষ্টাৰ্ট কৰাৰ কাৰণে আজি যেহেতু এটা মানে ষ্টাৰ্ট কৰা ক্লাছ উদ্বোধন হিচাপে আজি প্ৰগ্ৰাম লোৱা হৈছে। সেইকাৰণে মই गरेसर মানে প্ৰাইমাৰী বড়ো সাহিত্য সভা আৰু गरेसर আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাক মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইটোৱে ক'ব বিচাৰিম আজি বড়ো ভাষাত বা নিজৰ মাতৃভাষাত পঢ়ি পেলাই আমি গম পাওঁ মানে উচ্চ শিক্ষা ল'ব লাগিলে নিজৰ ভাষাত পঢ়িলে চবতকৈ উচ্চ শিক্ষা ল'ব পাৰি আমি এইটো গম পাওঁ। সেইকাৰণে আমি আজি ষ্টাৰ্ট কৰি কিনে পিছৰ পৰ্যায়ত যাতে হায়াৰ ছেকেণ্ডাৰী মানে ছেকেণ্ড ইয়াৰ বা ডিগ্ৰী লেভেলতো বা ইউনিভাৰ্চিটি লেভেলতো আজি আমাৰ বড়ো যি মানে ডিপাৰ্টমেণ্ট এইটো হৈ গৈছে আৰু কম্পিউটাৰ পৰ্যন্ত আমাৰ আজি বড়ো ভাষাটো যিহেতু ক'বলৈ মানে সক্ষম হৈছে পাবলৈ সক্ষম হৈছে। সেইকাৰণে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত মানে সফল হ'ব ভাল ৰিজাল্ট কৰাত বহুত সহায় কৰিব। সেই কথাকে মই আজি যেহেতু ষ্টাৰ্ট কৰা যি কাৰ্যসূচী এদি মই তামুলপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা সেইটোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই কাৰ্যটো गरेसर মহাবিদ্যালয়ৰ যি প্ৰিন্সিপাল ছাৰ তেখেতে যি মানে পদক্ষেপটো লৈছে বা পঢ়াৰ কাৰণে সুযোগ দিছে তেখেতৰ লগতে মানে আমাৰ শিক্ষাগুৰুসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ যি শুভ মানে হিষ্টৰিকেল ডে এইটো কেতিয়াও মানে পাহৰি নাযাম, এইটো সদায় মানে দীৰ্ঘদিনৰ কাৰণে ভাল দিন হৈ থাকিব বুলি মই ভাবোঁ। এটা কথা হয় মানে আমি সেইটোৱে ক'ব বিচাৰিছোঁ আজি যেহেতু মানে আমাৰ নিজৰ যেহেতু অসমীয়াৰ কাৰণে নিজৰ মানে মাতৃভাষা আছে আজি মানে আমি হিন্দীভাষী হিচাপে হিন্দীভাষী মাতৃভাষা আছে আমাৰ বড়ো হিচাপে বড়ো মাতৃভাষা আছে। সেইকাৰণে আজি যিহেতু মডেল ইংলিছ স্কুল যোনটো ৱেষ্টাৰ্ণ আমি যিহেতু সৰু গাঁৱত বসবাস কৰোঁ সৰু জাতিবিলাকে আজি নিজৰ লেংগুৱেজটো ৰাখি পেলাই আমি জীয়াই আছোঁ। সেইকাৰণে এইটো দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। আৰু সেইটোকে ক'ব বিচাৰিছে আজি আমাৰ মানুহবিলাকে চব মানুহে ক'ব বিচাৰোঁ যে মানে ইংলিছ মিডিয়ামত পঢ়িলে বুলি ভাল শিক্ষা ল'ব পাৰোঁ, কিন্তু আমি আজি জানো 40 বছৰ আগতো 30 বছৰ আগতো ইংলিছ মিডিয়াম পঢ়ি আহিছোঁ। মাত্ৰ 80% যিনি মানে দুখীয়া ল'ৰা ছোৱালীয়ে মানে বড়ো মিডিয়ামত বা অসমীয়া মিডিয়ামত পঢ়িছোঁ, কিন্তু 20% মানুহে মানে ইংলিছ মিডিয়ামত পঢ়ি আহিছোঁ। সেইকাৰণে যদি সঁচাকৈ যদি 20% মানুহে যদি ইংলিছ মিডিয়ামত পঢ়ি পেলাই আজি যে আমি বহুত মানে টেনশ্যনত ভুগিব লগা হৈছে, অসমখন IAS অফিচাৰ কিয় পাবলৈ সক্ষম হোৱা নাই, ডক্টৰ কিয় ওলাবলৈ সক্ষম হোৱা নাই, কিন্তু বাকী যি এছামিজ বা বড়ো মিডিয়ামত পঢ়িছে তেখেতসকলে IAS বা IPS বা ডক্টৰ হ'ব পৰা নাই। কিন্তু
কিন্তু 20% মানুহে যে এছামিজ নপঢ়াকৈ বা বড়ো মিডিয়াম নপঢ়াকৈ যে ইংলিছত পঢ়িছে তেখেতসকলে যদি বছৰত 20জন IAS অফিচাৰ ওলাব লাগিছিলে কিন্তু সেইটোৱে যে কাৰণ নহয় যে ইংলিছ মিডিয়ামত পঢ়িলে যে মানে ভাল শিক্ষা ল'ব পাৰোঁ এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় ভাল শিক্ষা ল'ব লাগিলে কিন্তু নিজৰ মাতৃভাষাতে শিক্ষা মানে লোৱাটো উচিত বুলি আমি ভাবোঁ আৰু মডেল ইংলিছ স্কুলত পঢ়িলে যে ভাল শিক্ষা ল'ব পাৰোঁ মই এতিয়াও নিখিল বড়ো ছাত্ৰ সন্থাক এতিয়াও আমি মানে গ্ৰহণযোগ্য বুলি আমি নাভাবোঁ খুলুমবাই আজি আমাৰ গড়েশ্বৰ মহাবিদ্যালয়ত একাদশ শ্ৰেণীৰ বড়ো মাধ্যমৰ আজি উন্মোচন সভা অনুষ্ঠিত কৰা হৈছে আৰু মই অতিকৈ সুখী আৰু আনন্দিত হৈছোঁ লগতে মই গৌৰৱ অনুভৱ কৰিছোঁ আজি এজন অধ্যক্ষ হিচাপে মোৰ দিনতে বড়ো মাধ্যমৰ আজি আৰম্ভণি কৰা হ'ল আৰু আশা কৰোঁ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে বড়ো মাধ্যমত পঢ়ি সুফল লাভ কৰিব আৰু ভৱিষ্যতে বড়ো ভাষাটোৰ উন্নয়নৰ হকেও কাম কৰিব গতিকে আজি আমাৰ এটা ঐতিহাসিক দিন হিচাপে আমাৰ মহাবিদ্যালয়খনৰ পৰিগণিত হৈছে আৰু মই সকলোকে বড়ো সাহিত্য সভা অল আছাম বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু আমাৰ গড়েশ্বৰবাসী ৰাইজ সকলোকে মই ধন্যবাদ জনালোঁ আৰু সকলোৰে শুভকামনা বিচাৰিলোঁ ধন্যবাদ স্যাৰ এনেকুৱা হ'ব পাৰে নেকি যিহেতু বড়ো হ'ব যিটো সকলো ছাবজেক্টে বড়ো হ'ব তাতে অসমীয়া যিটো টিচাৰ থাকিব তেখেতসকলৰ অলপ সম্ভাৱনা হ'ব নেকি প্ৰব্লেম হ'ব পাৰিব নেকি একজেক্টলি আপোনাৰ যিটো ক'লে বড়ো মিডিয়ামত কি হ'ব যিসকল সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী বড়ো মিডিয়ামত পঢ়াব তেওঁলোকে বড়ো ভাষাটো জানিব লাগিব প্ৰথম কথা আৰু যদি বড়ো মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা হয় বেছি সুবিধা হয় গতিকে নহ'লেও সেইটো মেনেজেবল মানে কি হয় শিকি ল'ব পাৰিব আৰু যদি আমাৰ হায়াৰ অথৰিটি বা মানে ওপৰৰ মহলৰ পৰা যদি আমাক সুবিধা কৰি দিয়ে ট্ৰেইন আপ কৰাৰ কাৰণে যদি কিবা এটা কোৰ্চ কৰিব ছাপ'জ স্পেচিয়েলি বড়ো মাধ্যমত পঢ়াবৰ কাৰণে যদি কিবা ট্ৰেইনিঙৰ ব্যৱস্থা কৰে সেইটো আৰু বেছি এপ্ৰিচিয়েবল বহুত ভাল হ'ব সেইটো কথা গতিকে প্ৰপাৰ ট্ৰেইনিং পোৱাৰ পিছত সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে পাৰিব অসমীয়া মাধ্যমৰে হওক বড়ো মাধ্যমৰে হওক ইংৰাজী মাধ্যমৰে পঢ়াব পাৰিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ এইটো খেলি মেলি হোৱাৰ কোনো কথাই নাই মোৰ মতে মই কোনো প্ৰশ্নই নুঠে বুলি ক'ম ইংৰাজী মিডিয়াম চলিছে বড়ো মিডিয়াম চলিছে অসমীয়া মিডিয়াম চলিছে হিন্দী মিডিয়াম চলিছে মণিপুৰী মিডিয়াম চলিছে গতিকে ইয়াত আৰু কিবা অসুবিধা হ'ব বুলি মোৰ মনত অকণমানো সন্দেহ মানে কি মানে হেৰি নাই আৰু তিলমানো মানে হেৰি নাই যে অসুবিধা নহয় বুলি আমাৰ অসমীয়া ল'ৰা ছোৱালী হিন্দী মিডিয়ামত পঢ়ি আছে পাৰিব নিশ্চয় 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 পাব পাৰিব ভাষাৰ ক্ষেত্ৰত আমি গণতন্ত্ৰত বিশ্বাস কৰোঁ সমতাত বিশ্বাস কৰোঁ গতিকে যিকোনো ভাষা ভাষীৰ বা জাতিৰ উপজাতিৰ মানুহেও পঢ়িব পাৰিব তাত কোনো অসুবিধা নাই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়েও গৈ হিন্দী মিডিয়ামত পঢ়ি আছে ইংৰাজী মিডিয়ামত পঢ়ি আছে গতিকে বড়ো মিডিয়ামত কাৰোবাৰ আগ্ৰহ থাকিলে মষ্ট ৱেলকাম পঢ়িব পাৰিব অসুবিধা একো নাই আমাৰ কলেজৰ মানে অথৰিটিৰ ফালৰ পৰা আমি সেইখিনি য'ত যি আমি সুবিধা কৰি দিব লাগে আমি সেইখিনি সুবিধা কৰি দিম এতিয়া আমাৰ এইটো এটা বিগিনিং অফ এভৰিথিং ইজ ভেৰি স্মল আৰু যেতিয়া আৰম্ভণি হয় যিকোনো বস্তুটো সদায় এটা সৰুকৈ থাকে তাৰপিছতে আমাৰ কিছুমান আমি অকণমান দূৰদৰ্শিতাৰে আগবঢ়াই নিব পাৰিলে লাহে লাহেকৈ আমি আগবঢ়াই নিব পাৰিম এতিয়া আমাৰ এটা ক্লাছৰুম লাগিব আৰু সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী লাগিব গতিকে তাৰপিছতে আমি বাকী কথাখিনি আগবঢ়াই কিতাপৰ কথা আছে ক্লাছৰুমৰ ফেচিলিটিৰ কথা আছে গতিকে বাকীখিনি সাধাৰণতে যিখিনি আৰ্ট ছায়েন্স কমাৰ্চৰ যিখিনি আমাৰ অসমীয়া মিডিয়াম বা বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰী যেনেকৈ সুবিধা পাইছে তেনেকৈ পাব কোনো ইয়াত ডিছক্ৰিমিনেশ্যন নাই কোনো অসুবিধা নাই একে সুবিধাই পাব একে ছাত্ৰ ছাত্ৰী একে কোনো ধৰণৰ ইয়াত মানে ডিফাৰেঞ্চ মই একো দেখা নাই বা পাৰ্থক্য মই একো দেখা নাই গতিকে এইটো সুন্দৰভাৱে চলিব আৰু ভৱিষ্যতত কেনেধৰণে আগবাঢ়িব ছাত্ৰ ছাত্ৰী যদি বাঢ়ি গ'লে সেইমতে আমি সুবিধা দিব পাৰিব লাগিব সেইমতে আমি শিক্ষক শিক্ষয়িত্ৰীসকলক আমি সুন্দৰভাৱে দৰকাৰ হ'লে ট্ৰেইন আপ কৰি লৈ হ'লেও সুন্দৰকৈ আগুৱাই নিব লাগিব আৰু এইটো ৰিজাল্টৰ ওপৰতো আকৌ মানে কিছুমান পৰ্যালোচনা হ'ব ভৱিষ্যতত যিসকলে পলিচি মেকিং আছে ওপৰত তেওঁলোকে হয়তো পৰ্যালোচনা কৰি আমাক জনাব কি কৰিব লাগে কি নালাগে তেনেকুৱা ধৰণৰ কথা আগবাঢ়ি যাব আৰু ষ্টেপ বাই ষ্টেপ থেংক ইউ